ৰাতিপুৱাৰ পৰা গধূলিলৈকে এটাই কাম হৈ গৈছে, ল'ৰাটোক ৰখি থাকিব লাগে আৰু ছোৱালীজনীক জাজ মাৰিব লাগে। আৰু ঘৰখনৰ সৰু সুৰা কামকেইটাৰ মাজতে দিনটো ব্যস্ত থাকিবলৈ লোৱা হ'লোঁ। দেখুৱাবলৈ দিনটো কি কৰিছ বুলি ক'লে কৰিবলৈ একোৱেই নাই, কিন্তু ৰাতিপুৱাৰ পৰা গধূলিলৈকে অকণমানো আজৰিও নাই। ল'ৰা ছোৱালী দুটা জ্বৰ হৈ ভাল হ'ল, এতিয়া মোৰ জ্বৰ হৈছে। মোৰ জ্বৰ হ'লে আৰু চৰা হয়, কাৰণ সিহঁতক মই প্ৰতিপাল কৰিব লাগে, আৰু মোৰ জ্বৰ হোৱাৰ পিছত সিহঁতক প্ৰতিপাল কৰিবলৈ মানুহেই নাথাকে। আৰু ল'ৰা ছোৱালী জ্বৰ হ'লে মই বাৰু প্ৰতিপাল কৰি থাকোঁ। এতিয়া মোৰ জ্বৰ হ'লে সিহঁতক প্ৰতিপাল কৰে কোনেনো, তাতে আকৌ দেউতাকো ঘৰত নাই। এইকেইদিন বহুত কষ্ট হৈছে বুজিছেনে ৰাইজ, মানে কি ক'ব আৰু, নকৰিলেও নহয়, নাখালেও নহয়, আৰু নবনালেও নহয়। গা বেয়া হ'লেও মানে কৰিবই লাগিব। এইফালে ল'ৰা বাহিৰলৈ বাৰে বাৰে ওলাই গুচি যাবলৈ বিচাৰে। ওচৰৰে বায়েক এজনী আছিলে, তাৰ লগত খেলি, সেইবাবে তাই বাটতে ৰখি দিছে। মানে কি কৰিব, উপায় নাই। বাৰে বাৰে সি বাহিৰলৈ গুচি যায়, আৰু দেখিছেই নহয় গোটেইখন আমাৰ মাটি। আৰু এই জ্বৰ হোৱাৰ পিছত মাটিত এইদৰে খেলি থাকিলে দেহাটো আৰু সোনকালে বেয়া হয়। মানে সুস্থ হয়হে, আকৌ চৰ্দি লাগে, মানে মাটিৰ ঠাণ্ডা ভাৱটো সোমাই যায় যে। আজি দেহাটো পূৰা ভাল নহয়, পূৰা চৰ্দি লাগি আছে। আৰু এডোখৰতে বহি আছোঁ ল'ৰাক লৈ, কি কৰিব। ইফালে দি আছে বৰষুণ পূৰা। ছোৱালীজনীও ভাল নহয়, এইফালে দেখিছে নহয় ল'ৰা এডোখৰতে খেলি আছে। Buku